দাদা কওকচোন হনী বিষয়ে অলপ। হনী মানে বি পুহি ভাল পাওঁ মই আৰু বি কিপিং কৰি ভাল পাওঁ। তাতে বি বস্তুটো মানে এনেকুৱা এটা বস্তু যিটো মানুহৰ মানে আজি ফুলৰ পলিনেশ্যনটো বিয়ে কৰি আছে। গুড ইভিনিং গাইজ। আজি মানে এই আমি মানে একচুৱেলি ভাড়া ৰুমত থাকোঁতো, এই ভাড়া মালিকৰ মানে কেম্পাছৰ ভিতৰত এজোপা গছৰ গুৰি ধুন্দত মানে মৌ আছিলে আৰু সেই মৌ ধৰি বাকচত ভৰাইছে। তাকে অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। ব'লকচোন চাওঁ আজি কেনেকুৱা লাগে। ব'লক অলপ সোনকালে যাওঁ মধু চাবৰ কাৰণে। এইফালেদি চাওক, ইয়াতে আজি মধুৰ ধৰি আছে মৌ-মাখি। এই মৌ-মাখি ধৰা অকণমান আপোনালোকক দেখাইছোঁ। এয়া বৰ্তমান ধৰি আছে। জমেই নহয়। নমস্কাৰ। এই মৌ ধৰিলোঁ। মৌ ধৰিলা? ভাল কথা। নহয়, এই ধুন এটা আছে, ইয়াৰ ধুনত আছে। গাইছ, আজি ইয়াতেই মধুৰ মানে মৌ-মাখি ধৰি আছে। মৌ-মাখি গছৰ ধুন্দৰ পৰা উলিয়াই এটা বাকচত ভৰাবৰ কাৰণে চেষ্টা কৰি আছে। প্ৰথমে মৌ-মাখিবিলাক ধৰিবৰ কাৰণে এটা সৰু সৰু ফুটা লগা প্লাষ্টিকৰ মোনাৰ ব্যৱহাৰ কৰিছে আৰু এই মোনাটোত মৌ-মাখিবিলাক বৰ্তমান সোমাই আছে। আজি এই মধু ধৰিবলৈ আহিছে তিনিচুকীয়াৰ জনমুখৰ এজন প্ৰশিক্ষণপ্ৰাপ্ত মৌ পালকে আৰু তেখেতৰ সহযোগত এই গোটেই কাৰ্যটো কৰি আছে। চাওক এয়া কিদৰে মৌবিলাক ইয়াতে মানে বেগটোত বন্দী হৈছে। বৰ্তমানলৈকে ৰাণীজনী ইয়াত অহা নাই আৰু ৰাণীজনীয়ে হাতেৰে চোৱা নাই, কিয়নো হাতেৰে চুলে হয়তো দুখ পাব পাৰে, সেইকাৰণে তেওঁলোকে হাতেৰে মানে স্পৰ্শ কৰা নাই। চাওক আপোনালোকে, আজি এই গছজোপাৰ ধুন্দতে আছিল মৌৰ বাঁহটো আৰু গোটেই গছজোপা মই দেখাই দিছোঁ ওপৰৰ পৰা তললৈকে এবাৰ। আৰু এই গছজোপা ধুন্দতেই আছিল এই মৌৰ বাঁহটো। চাওক এয়া আপোনালোকে গছৰ ধুন্দত কিদৰে আছিলে। চাওক এয়া মই দেখাই দিছোঁ আকৌ এবাৰ আপোনালোকক। দেখিছানে এয়া? দেখিছানে? তুমি আগত দেখিছা নাই এইবিলাক? আমাৰ এটা ঘৰত আছে ন? দেখাই দিওঁ এবাৰ, ডাঙৰ কৰি দেখাই দিওঁ। তাত থাকিলে দিগদাৰ হ'ব নেকি? এতিয়া ভাঙিবৰ সময়তো প্ৰব্লেম থাকে। এতিয়া তাতো কেপচাৰ কৰি ল'লো ন। এতিয়া আমাৰ অধীন হৈ গৈছে। ইতিমধ্যে মৌ-মাখি বাঁহটোৰ পৰা মৌচাক সংগ্ৰহ কৰি এই বাকচটোত বান্ধি দিয়া হৈছে। বান্ধি দিলে ন? সেইটো কি ৰহৰ ঘাট নেকি? আপোনালোকে বাৰু মৌ-মাখিৰ বিষয়ে কেইটামান সাধাৰণ জ্ঞান জানেনে? প্ৰথমটো হৈছে মৌ-মাখি দুই প্ৰকাৰৰ আৰু এক প্ৰকাৰ হৈছে কৰ্মী মৌ, এইবিলাক মৌ-মাখি উৰি ফুৰিছে, এইবিলাক কৰ্মী মৌ, আৰু হৈছে ৰাণী মৌ। আৰু হৈছে মৌ-মাখি চাৰিখন পাখি থাকে। মৌ-মাখিয়ে প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ উৰিব পাৰে। মৌ-মাখিয়ে 500 গ্ৰাম মৌজোল প্ৰস্তুত কৰিবলৈ প্ৰায় 2 মিলিয়ন ফুলৰ প্ৰয়োজন হয়। আৰু এটা মৌচাকত গড়ে প্ৰায় 60,000 মৌ-মাখি থাকে। মানুহে খুব সহজে মৌৰ ৰস হজম কৰিব পাৰে। অন্যহাতে মৌ-মাখি এবিধ সন্ধিপদী প্ৰাণী। ইহঁতে সমাজ পাতি বাস কৰা মৌ-মাখিবোৰক পৃথিৱীৰ সকলো ঠাইতে পোৱা যায়। প্ৰাণী জগতৰ কৌশলী জীৱসমূহৰ ভিতৰত মৌ-মাখি অন্যতম। গ্লুক'জ আৰু ফ্ৰুক্ট'জৰ উপস্থিতিৰ বাবে মধু চেনিৰ দৰে মিঠা হয়। বিজ্ঞানীসকলে অনুসন্ধান কৰি দেখিছে যে বিশ্বত প্ৰায় 20,000 বিধ মৌ-মাখি প্ৰজাতি আছে। ইয়াৰ ভিতৰত ভাৰতত 4টা প্ৰজাতিৰ মৌ-মাখি পোৱা যায়। আনহাতে ইয়াৰ ভিতৰত 3টা গণেহে মৌৰ ৰস সঞ্চয় আৰু সংগ্ৰহ কৰিব পাৰে। বৰ্তমান মৌ-মাখিৰ ৰাণীজনীও এই বেগত সোমালেহি আৰু সেয়েহে এই বেগৰ পৰা এতিয়া বৰ্তমান এই কাঠৰ বাকচত ভৰোৱা হৈছে। এইফালে চাওক, মই আকৌ এবাৰ আপোনালোকক ভালকৈ দেখাই দিছোঁ। এই গছৰ ধুন্দতে এই মৌ-মাখি বাঁহটোৱে বাঁহ লৈছিল আৰু ইয়াৰ পৰা উলিয়াই এটা বাকচত ভৰোৱা হৈছে আৰু তেওঁলোকক সুৰক্ষিতভাৱে ৰাখিবৰ কাৰণে এটা বাকচ প্ৰস্তুত কৰি ইহঁতক থাকিবৰ বাবে ব্যৱস্থা কৰি দিয়া হৈছে। দাদা কওকচোন হনীৰ বিষয়ে অলপ। হনী মানে বি পুহি ভাল পাওঁ মই আৰু বি কিপিং কৰি ভাল পাওঁ। তাতে বি বস্তুটো মানে এনেকুৱা এটা বস্তু যিটো মানুহৰ মানে
আজি ফুলৰ পলিনেশ্যনটো বিয়ে কৰি আছে। আজি ফল ফ্ৰুটছ আমি যিমান পাই আছোঁ, যদি ৱৰ্ল্ডত যদি বি নাইকিয়া হৈ যায়, আমি সঘনে আমি জীয়াই থাকিব নোৱাৰিম কিজানি বেছিদিন। প্ৰতিটো বস্তু কমি আহিব, ফ্ৰুটছ কমি আহিব, খোৱা বোৱা বস্তু দাম বাঢ়ি আহিব। প্ৰতিটো বস্তু যিটো অনুপাতে বি থাকিলে যিমানে পলিনেশ্যন হয় ফুলত, তো সেইটো কাৰণে আমি সদায় ছেভ দ্য বি, ৱৰ্ল্ডৰ কাৰণে আমি সদায় বি ছেভ কৰিব লাগে। আৰু মৌ জোলটো হৈ গ'লে এনেকুৱা এটা বস্তু যিটো দৰবতো লাগে বিশেষকৈ, আৰু বহুত এটা ভাল বস্তু হয়। সেইটো কাৰণে বি কিপিং কৰি ভাল লাগে। আৰু বি চবেই পোহক যাতে, চবৰ কাৰণে ভাল। নিজৰ ঘৰত এটা কলনী ৰাখিলে আপুনি নিজৰ বছৰত খাবলৈ 4-5 কেজি হাতী পাই থাকিব, ঘৰুৱা খাবৰ কাৰণে, ল'ৰা ছোৱালীৰ কাৰণে। সেইটো এটা ভাল বস্তু বিশেষকৈ, সেইটোৱে আৰু। আপুনি নিজে পালন কৰিছে ন? মই নিজে পালত বি কিপিং কৰি আছোঁ। ইয়াত তিনিচুকীয়াতে সফলো হৈছে? সফলো আছোঁ। তিনিচুকীয়া জেগাডোখৰতে বৰ্তমান কৰি আছোঁ মই। বি কিপিংটো মই বহুত ভাল পাওঁ, একদম সৰুৰ পৰাই কৰি আছোঁ। তাতে প্ৰশিক্ষণ এটাও ল'লোঁ বি কিপিঙৰ ওপৰত, তো কৰি আছোঁ আৰু বৰ্তমান। আৰু আপোনাৰ নামটো কৈ দিয়ক। মই ইন্দ্ৰজিৎ দাস। আৰু এওঁৱে হৈছে প্ৰশিক্ষণপ্ৰাপ্ত এজন সফল মৌ পালক, আৰু তেখেত হৈছে তিনিচুকীয়া। গাইজ, মই আজি আপোনালোকৰ থুলমূলকৈ মৌ মাখি কিদৰে মানে বাকচত ভৰোৱা হয় তাকে অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু সম্পূৰ্ণকৈতো মই দেখাব পৰা নাই ভালকৈ, আগলৈ দেখুওৱাৰ চেষ্টা কৰিম। আৰু যদি আজি মোৰ ভিডিঅ'টো অকণমান ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু লগতে নতুনকৈ যিসকলে চাইছে তেওঁলোকে এটা ছাবস্ক্ৰাইব কৰি দিব।